যোগেশ দাস বঁটা আৰু সৰ্বানন্দ সিংহ বঁটা আপোনাৰ জীৱনজোৰা সাধনাৰ জীৱনজোৰা স্বীকৃতি। সেই সভাস্থল সময়ৰ গতিশীলতাৰ প্ৰগতিশীলত পৃষ্ঠজলৰ সাৰ্বিক সুৰক্ষা আৰু কল্যাণৰ স্বাৰ্থত সামৰি 1992 চনতে স্থাপন কৰা ওঝা হেমচন্দ্ৰ বৰুৱা বিদ্যা মন্দিৰৰ গঢ় লোৱা মানৱ সম্পদে বিশ্বৰণ তৰংগৰে সমাজত সাম্য মুক্তিৰ বাণী বিলায়। আমি আশা কৰোঁ বৰঅসমৰ বেঠি গৰুড়া চাউলুং চুকাফাৰ দৰে আপোনাৰ কৰ্মৰাজি তথা ভৱিষ্যত কৰ্মদৰ্শনে অসম আৰু অসমীয়াৰ মাজত ভাতৃত্ববোধ আৰু সমতা, পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস, আঞ্চলিক অখণ্ডতাৰ কাৰণে পৰম শ্ৰদ্ধা আৰু অসমৰ সমূহ জনগোষ্ঠীৰ লগত সামাজিক উন্নয়নৰ সহাৱস্থা আৰু গঢ়ি তুলিব। শেষত আধুনিক পথাৰৰ ডাঙৰি সপোন লৈ ঘৰমুৱা কৃষক হৈ সদায় অসমীয়াৰ বুকুত পুনৰ ৰচক